নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি আহিছোঁ ভৈৰৱকুণ্ড পিকনিক স্পট চাবলৈ। তাৰ পৰা ভূটান যাব পাৰি। ভূটানখন ওচৰত থাকে। এইখন ভূটানৰ গেট। এইপিনে যাব হ'লে এণ্ট্ৰি কৰি যাব লাগিব। আমি এণ্ট্ৰি কৰিব গৈছোঁ। চবৰ কাৰণে ভোটাৰ কাৰ্ড কম্পালচৰি হয়। ভূটান বৰ্ডাৰ পাৰ হৈ আহি পেলাই আমি এখন হেংগিং ব্ৰিজ পাইছোঁ। বলকচোন চাওঁ হেংগিং ব্ৰিজখন। এইখন হেংগিং ব্ৰিজ বুলিয়েই কয় আৰু এইটো এটা মেইন এট্ৰেকশ্যন হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি এতিয়া আছোঁ ভূটানৰ হেংগিং ব্ৰিজ। ভূটান বৰ্ডাৰ পাৰ কৰি পেলাই আমি সোমাই আহিলোঁ। এই ব্ৰিজখন এটা মুখ্য এট্ৰেকশ্যন বুলি ক'ব লাগিব পিকনিক স্পটৰ। এণ্ট্ৰি কৰোঁতে ভোটাৰ কাৰ্ড দিব লাগিব। আমি ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ দি এণ্ট্ৰি কৰি আহিছোঁ। তাত আমি পাছলৈ সোমাই আহিলোঁ। এতিয়া আমি ব্ৰিজৰ ওপৰতে আছোঁ, হেংগিং ব্ৰিজ। ভূটানৰ হেংগিং ব্ৰিজ এইখনেই। এইখন চাবলৈ মানুহ বহুত আহে। এইখন মেইন এটা এট্ৰেকশ্যন বুলি ক'ব লাগিব। ইয়াৰ তলত এইখন নদী বুলি ক'লে পানী নাই বাৰু। এতিয়া আপোনাৰ শিল ধুনীয়া লাগে চাবলৈ দেই। কিন্তু গোটেই পৰিৱেশটো দেখাব চেষ্টা কৰিছোঁ। ধুনীয়া বতাহ চলি আছে দেই, বতাহ দি আছে আৰু এইপিনে পিকনিক খাই আছে মানুহবিলাকে। এইটো ভূটানৰ আৰু এটা মনেষ্ট্ৰী আছে, অকণমান আমি দেখিবলৈ পালোঁ বাৰু। আন্ধাৰ হোৱাৰ কাৰণে হয়তো ভালকৈ দেখিব নাপাওঁ। চাওঁচোন কি দেখাব পাৰোঁ আপোনালোকক।